গোলাঘাটত কৰ্তব্যনিষ্ঠ আৰক্ষী জব্দকৃত ড্ৰাগছ বিনিষ্টকৰণ অভিযান সমগ্ৰ অসমৰ লগতে প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী আৰু অশোক সিংঘালৰ লগতে অসম চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰী ক্ৰমে অজন্তা নেওগ, অতুল বৰা, কেশৱ মহন্ত, বিশ্বজিৎ ফুকন, ভৱেন ভৰালী, আৰক্ষীৰ সঞ্চালক প্ৰধান আদি উপস্থিত থাকি যুৱ প্ৰজন্মৰ ধ্বংসকাৰী বৰ বিষ দাহ কৰে। গোলাঘাটৰ আৰক্ষী প্লেগ্ৰাউণ্ডত ৰাজহুৱাভাৱে অগ্নিত দহন কৰিছে। যোৱা দুমাহত আমি 163 কোটি টকাৰ মূল্যৰ তাতকৈ অলপ বেছি হ'ব ড্ৰাগছ আমি জব্দ কৰিছোঁ। আইনৰ কাৰণে যিখিনি চেম্পল ৰাখিব লাগে সেইখিনিক বাদ দি বাকীবিলাক আমি ৰাজহুৱাভাৱে দহন কৰিছোঁ। গোলাঘাটত প্ৰথম এই কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। অলপ গধূলি আমি ইয়াৰ পৰা মই গৈ ডিফুত এই কাৰ্যসূচীত অংশ ল'ম। অহাকালি নগাঁও আৰু হোজাইতো এই কাৰ্যসূচীত আমি অংশ ল'ম। ইতিমধ্যে 20 বা 30% জব্দ হৈছে। এখন বৃহৎ বজাৰ বুলি কৈছে। যেতিয়া আমি ড্ৰাগছ ধৰোঁ, আগতেও অসম আৰক্ষীয়ে ধৰিছিলে, ধৰা পৰে 10% 90% নোহোৱা হৈ যায়। কাৰণ এইবিলাক ইমান সৰু সৰু পকেটত লৈ গ'লেও কোনেও চেক কৰিব নোৱাৰে। আজি আমি যিমানখিনি কৰিছোঁ, মই ভাবোঁ যে যোৱা দুমাহত আমি 20-30% জব্দ কৰিব পাৰিছোঁ। যদি ধৰি লওঁ যে 150 কোটি 20%, তেতিয়াহ'লে আপোনালোকে জানিব লাগিব যে এই বজাৰখন কিমান বেছি ডাঙৰ হ'ব। 1000 কোটি টকাৰ বজাৰ হ'ব, তাতকৈ বেছি ডাঙৰ বজাৰ হ'ব। কাৰণ এইটো দুমাহত 700 কোটি, যদি 20% ধৰা বুলি ধৰি লওঁ, 12 মাহত কিমান কোটি টকা হ'ব। তাৰমানে অসমৰ ৰাইজৰ পৰা ইমান কোটি টকা বেয়া কামত ওলাই গৈছিল, ব্যৱহাৰৰ পৰা বেয়া ব্যৱহাৰত লাগি আছে। জেনেৰেশ্যন ধ্বংস হৈ আছিলে, ইকনমি নষ্ট হৈ আছিলে, মধ্যবিত্ত পৰিয়ালবিলাক শেষ হৈ গৈছিল। কোনেও নকয়, নিজৰ ল'ৰাটো এডিক বুলি কোনেও ক'ব নোৱাৰে। মাটি বিক্ৰী কৰি দিয়ে, একাউণ্টৰ পৰা টকা উলিয়াই লৈ যায়, মাকৰ গহনা বিক্ৰী কৰি দিয়ে। আজি আমি অগ্নিত সেই গোটেই বেয়া কামবিলাক দাহ কৰি দিওঁ। অসমৰ মানুহে অসম আৰক্ষীক খবৰ দিয়ক, য'তেই ড্ৰাগছৰ খবৰ পাই আমাক দিয়ক, আমি ব্যৱস্থা ল'ম। আৰক্ষীক স্বাধীনতা সম্পূৰ্ণ দিছে। আৰক্ষীক CRPCৰ ভিতৰত থাকি আৰক্ষীক মই সম্পূৰ্ণ স্বাধীনতা দিছোঁ যে 0 টলাৰেঞ্চ নীতি লৈ ড্ৰাগছৰ বিৰুদ্ধে। ৱাৰ্নিং দিছে যে অসম এতিয়া ছেফ ফৰ ড্ৰাগছ পেডলাৰ। এতিয়া কোনোবাই যদি আগৰ দৰে অসমক ছেফ বুলি ভাবে ড্ৰাগছ পেডলাৰ্ছসকলে, সেইটো তেওঁলোকৰ ৰং এছেছমেণ্ট। এখন কঠোৰ আইনৰ কথা পোষকতা কৈ আছে বিষয়। আমাৰ হাতত যি আইন আছে সেইখিনি কঠোৰ, খালি কথাটো হ'ল মনটো কঠোৰ হ'ব লাগিব। ড্ৰাগছৰ বিৰুদ্ধে আইন নিজে নিজেই কঠোৰ, সেইকাৰণে ধৰাত পৰিলে পলাব যত্ন কৰে। কাৰণ আইনখন অলৰেডি কঠোৰ, য'ত ফাঁচিলৈকে হ'ব। বেলেগ এটা কথা হ'ল, ক'ভিডৰ সাপ্তাহিক যিটো টেষ্ট হয়, কালি দেখা গৈছে যে অলপ 2000 তলত
এইবিলাকত অসমখনক আচলতে ড্ৰাগছ মুক্ত অসম কৰা সময় আহি পৰিছে আজি বৰ বিহুৰ নিচিনা এই বিষবিলাকে আমাৰ যুৱ প্ৰজন্ম উঠি অহা প্ৰজন্মক কেনেধৰণে তলে ভয়ংকৰ ভৱিষ্যতলৈ আগবঢ়াই লৈ গৈছে যে ই এটা সাংঘাতিক ধৰণৰ অপনিত গতিকে মই সকলোকে আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে আপোনালোকৰ মাধ্যম প্ৰেছ সাংবাদিক বন্ধুসকলক বিশেষভাৱে এই ক্ষেত্ৰত আপোনালোকৰ এটা ৰোল প্লে কৰিবৰ কাৰণে কাৰণ সজাগতা যথেষ্ট প্ৰয়োজন আছে নহ'লে আজি উঠি অহা যুৱ প্ৰজন্ম আজি কোনফালে গৈছে আমি সকলোৱে দেখি আছোঁ গতিকে আমি সময় থাকোঁতে ইয়াৰ পৰা আমি সাৱধান হ'ব গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৰিছোঁ যে যোৱা সময়ছোৱাত তেখেতসকলে এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে যাৰ জৰিয়তে আজি অসমত প্ৰায় 150 কোটি টকাৰ উৎপাদন নিচাযুক্ত হৈছে লগতে সেইকাৰণে আহিব লগা সময়ছোৱা মই সকলো গোলাঘাটবাসী ৰাইজক আহ্বান জনাইছোঁ যে আগন্তুক সময়ত আমি এখন মানে ড্ৰাগছ মুক্ত অসম বিচাৰোঁ ড্ৰাগছ মুক্ত গোলাঘাট বিচাৰোঁ সাহায্য আঁচনি এখন ইয়াত মুকলি কৰা হৈছে সেইখন আঁচনি আচলতে ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম আজি পত্নীসকলক এক তাৰিখভাৱে 8 লাখ টকা তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক ধন্যবাদ। আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ অভিযান মুখ্যমন্ত্ৰীৰ উপস্থিতিত গোলাঘাটত জ্বলাই দিয়া হ'ল ড্ৰাগছ জ্বলাই দিয়া হ'ল হেৰইন গাঞ্জা নিচাযুক্ত টেবলেট জ্বলাই দিয়া হ'ল অপিয়াম মৰ্ফিন। দেৰগাঁৱৰ পৰা দীপক জনৰ ৰিপৰ্ট লাইট হাউচ লাইভ।